বলকচোন আজি আমি যাওঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ পুৰণি আভাস মন্দিৰলৈ। আৰু পোনপ্ৰথমে মোৰ সকলোলৈকে স্বাগতম মোৰ ইউটিউব চেনেল মমো ব্লগলৈ। এয়া হৈছে শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰ, যিটো আছে কামাখ্যা গেটত, গুৱাহাটীৰ মালিগাঁৱত। আৰু এই মন্দিৰভাগ পৃথিৱীৰ ভিতৰত সকলোতকৈ পুৰণি বিশ্বকৰ্মা মন্দিৰ বুলি জনা যায়। এই মন্দিৰভাগ স্থাপন হৈছিলে 1965ত। আৰু এই মন্দিৰভাগ কামাখ্যা মাৰ আশীৰ্বাদত ভৱকান্ত শৰ্মা নামৰ এজন ব্যক্তিয়ে তেওঁৰ নিজৰ ম্যাদী পতাৰ মাটিত এই মন্দিৰভাগ স্থাপন কৰিছিলে। আৰু ধীৰাজ চৰিয়া নামৰ এজন ব্যক্তিয়ে পকীকৰণ কৰে। আৰু ভৱকান্ত শৰ্মাৰ নাতি ল'ৰা জয়কান্ত শৰ্মাই মন্দিৰটো চোৱা চিতা কৰি আছে বৰ্তমান সময়ত। বহুত মঠ মন্দিৰ দেখা পোৱা যায় বেলেগ বেলেগ ভগৱানৰ, কিন্তু বাবা বিশ্বকৰ্মাৰ মন্দিৰ প্ৰায় নেদেখাৰ নিচিনাই হয়। আজি মই ইপিনে আহিলোঁ আৰু বিশ্বকৰ্মা বাবাৰ ওচৰত প্ৰণাম জনাই আপোনালোককো মই অকণমান ভিডিঅ' কৰি পেলাই দেখাই দিলোঁ। কোনোবা আহিছিলে নেকি ইয়াতে জনাবচোন। এই মন্দিৰভাগ হৈছে সকলোতকৈ পুৰণি। আপোনালোককো অকণমান দেখাই দিলোঁ বাবাৰ মন্দিৰভাগ। দেখিছেনে? এয়া কামাখ্যা গেটত মানে ওচৰতে লাগিয়ে আছে প্ৰায় মন্দিৰভাগ। আৰু আহোঁতে আমি এনেকৈ আহিলোঁ উত্তৰ গুৱাহাটী টু গুৱাহাটী, যিখন ব্ৰিজ বনাই আছে ব্ৰহ্মপুত্ৰৰ মাজত, সেইখনো প্ৰায় কাম আধা হৈছে। তাকে অকণমান আপোনালোককো দেখাই দিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।